হাইৱেৰ কাষত থকা এই ধাবাখনৰ কথা গম পাই ৰ'বই নোৱাৰিলোঁ। বহুত দিন ডিঙিটো উকান হৈ আছে যে মোৰ, সেইকাৰণে ইয়ালৈ আহি কিন্তু তোমাৰ গম পাইছোঁ যে কেছ ভেৰি মাছ ইণ্টাৰেষ্টিং হৈ আছে। বিশেষকৈ আমাৰ এই পুৰীৰ হাঁহিটো হিন্দী চিনেমাৰ ভিলেনো হাঁহি। ভিলেন মই নহয়, ভিলেন সেই সত্যজিৎ বৰুৱা আৰু তাৰ সেই বাপে। হ'ব পাৰে, কিন্তু ৰাগিনীতো ভিলেন নহয়। তাইতো আপোনাৰ একো ক্ষতি কৰা নাই, গতিকে তাৰ জীৱনটো ধ্বংস হোৱাৰ বাতৰিত পাই আপুনি ইমানকৈ আনন্দ কৰিবলৈ কিয় পাইছে? নাৰী আপোনাৰ হৃদয়তো দয়া